লাগিছে এইবাৰ এজন মহাভক্ত
পৰীক্ষা কৰিব লাগে অৱন্তী ৰাজ্যই অৱন্তী ৰাজ্যৰ দুৰ্মুখেন মোৰ পৰম ভক্ত মই এতিয়াও ভক্তি পৰীক্ষা কৰিম বিষ্ণু
শ্রীহরি চরণ সেবা করে আমার প্রধান কর্ম। এই শ্রীহরি কোথা থেকে আয়? আজ কিছুদিনৰ পৰা সেনাপতি উগ্ৰহীন ৰাজ কাৰ্যৰ প্ৰতি অৱহেলা কৰা মোৰ যাৰ শক্তিৰ বলত অৱন্তীৰ ৰাজ্যধিৰাজ হিচাপে নিজকে মাৰি পোধ কৰোঁ সেই উগ্ৰসেনাই যদি ৰাজ্যৰ প্ৰতি অৱহেলা কৰে তেন্তে ৰাজ কাৰ্য সুকলমে কেনেকৈ চলিব মোক দিয়ে আৰু উত্তৰগত পালন কৰা উগ্ৰসেনে যদি ভাতৃপ্ৰমত্তসেনৰ লগ হৈ ৰাজ্যত বিদ্ৰোহৰ ঘোষণা কৰে সেই মৃত্যু মোৰ পক্ষে দমন কৰাটো কেনেকৈ সম্ভৱ?
নতুন কি করবি কোলাম না রাজকন্যা সাবিত্রী সুন্দরী সত্যবানে বিবাহ করিলেন মোৰ মন ৰোমাঞ্চিত হৈ গৈছে তেওঁক লগ পাবৰ বাবে মোৰ মন তোমার ভক্তই পরম উপযুক্ত কন্যা তুমি মত बोलो जब जब तू आना है जगह बोलो तो कोई लोग हो जाए चलो
লগ পাবৰ বাবে মোৰ মন হৈছে ব্যাকুল
তুমি মোৰ পশ্চাত স্বীকাৰ কৰিব তুমি আৰু ৰজা কেনেকৈ নিদিলা মই তোমাৰ আপোনাৰ পৰিচয় দিলে নাজানো মই নিষ্কি হলৈ মই ৰাজকন্যা নাম মোবাইলটো দিলো নি তোক মোৰ সত্য পৰিচয় অৱন্তী ৰাজকুমাৰ সত্যৱান তোৰটো এই আছে হেৰি বঙ্গবাসী মই আজি পিতাৰ লগত তোমাৰ তোমাক মই কাৰ্যৰূপে নোৱাৰো কৰিব বনবাসী মই কিদৰে কথা পাতিব বনৰ মাজত আপুনি মোক কাৰ্যৰূপে গ্ৰহণ নকৰে এপৰিকি মুখে শুনিছিলো আপোনাৰ নাম তোমাক মই ভাৰ্যাৰূপে কৰিম এতিয়া যোৱা মই এটা উগ্ৰপণক বিচাৰিম
তোর বড় দুঃখ আর সে যতটুকু হতে সকলিত রাজা ওই চোর রাজ মুক্তি করে লাগিলে তো ঠিক আছে হয় নি কিয় তোমাৰ মোৰ ওপৰত ইমান স্নেহ তোমাৰ সত্য পৰিচয় মূল পৰিচয় পাছত ল'ব এতিয়া আপুনি যত্ন মই আহিলোঁ নাপালোঁ মই তেওঁ পৰিচয় সঁচাকৈয়ে গৈ আছে আৰু দায়িত্ব এওঁৰ সত্য পৰিচয় লৈ এওঁকেই মোৰ প্ৰাণৰ সাবিত্ৰী কৰিব লাগিব ক্ষমা কৰিবনে তোমাৰ কি নিবেদন আছে হাবিয়ে অপৰাধ কৰিছে তুমি কি অপৰাধ কৰিছা তুমিতো কোনো অপৰাধ কৰা নাই আপোনাক বন্দীৰ পৰা মুক্ত কৰিছিল আৰু মোকো সতী ধৰ্মৰ পৰা ৰক্ষা কৰিছিল সেইজনে হ'ল সত্যবান সঁচাকৈয়ে সুন্দৰী সুঠামদে কিন্তু তেওঁ তাৰ অংগ পৰ্যন্ত তাৰ পুত্ৰ মই একোকেই চিনি
널 পুরুষর হত্যা করিস আইম বংশলতা দৈমত সেনার পুত্র নাম তেওর রূপে গুণে কিন্তু রজা কিয় দেৱৰক্ষী পিতৃৰ লগতেও হল আমি থাকো সত্যবানে পৰৰ কাৰণে জীৱন দান দিব মোৰ কন্যা সাবিত্ৰীক তেওঁকেই মই কৰি